guys, oh guys, sorry. তো হে গাইস আৰু সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। তো মানে গাইস দেখা পালি না পুৰা চলা পিন্ধি গেলুম মানে আজি গাইস বহুত হেপি মানে হেপি হোৱাৰ কাৰণ আছে। তো মানে সেইকাৰণে ভিডিওটা আগলৈ চাই থাক কাৰণটা গম পাই যাবি নাকি। তো মানে গাইস মই আজি বহুত হেপি হোৱাৰ কাৰণটা হৈছে এটাই মানে মই বস্তু এটা মানে মোৰ আহি পাইছে আজি এটা বস্তু অৰ্ডাৰ দিছিলুম। তো মানে বহুত ভাল লাগছে গাইস আৰু মই বৰ্তমান এই বস্তুটো আনবা যাই আছো। তো চাই থাক বস্তুটো কি বস্তু হব পাৰে অলপমান গেছ কৰ তুমি গিলা গেছটো কৰবা লাগবো না। তো মানে গাইস ভিডিওটা এনজয় কৰি থাক আৰু মানে গাইস আজি এটা চুলি গিটি মানে আজি ধুইছো মই মানে হাৱা পাইছে আৰু তাতে মানে ইজিয়া পাই সিদিয়া জুন্দি পাই হুন্দিয়া যায় মানে এইকাৰণে চুলি গিটি ইগনোৰ কৰ এনে দেখাত বেয়া ঠপৰা বেয়া মানুহটা ইগনোৰ কৰ ভিডিওটা এনজয় কৰি থাক গাইস। তো গাইস ফাইনালি আহি পাল মাল আৰু এই ডিম সাৰো কামাৰ সাৰ কোনি চাওক একবাৰ খাইৰে ললি তই কিমান পইচা বাল ओए होए क्या ही मिला है भाई। ये मजबूर हैं पर आप नहीं। बीटेक्स मलहम दांत खाज खुजली से छुटकारा। तो माने गाइस फाइनाली मोर पार्सेलটা আইছে দে ভাল লাগছে বহুত আৰু ললুং আৰু গাইস এবাৰ এতিয়া আৰু খুলি বেছি নকৰম। তো ঘৰত যাই না বস্তুটাৰ সবখিনি ডিটেইলছখিনি মই কৈ আছো। তো ভিডিওটা চাই থাক। हम बहुत छोटे हैं सर, आपकी कला के सामने ये तो सब कुछ बहुत ही नीचा है। मेरी तरफ से आपको 5 लाख रुपए की भेंट देना चाहती हूँ। মানে ঘৰত আহি পালুং পাৰ্চেলটা লৈ এবাৰ অলপ পাৰ্চেলটাৰ বিষয়ে ডিটেইলছত কৈ আছো আহিছা। তো গাইস মানে এতে ছাগলৰ গুছু আছে মানে এতেই আৰু চেন্ডেল পাৰে এতেই বহি বস্তুটো আনবক্সিং হ'ব। তো গাইস মানে ফাইনালি এই বস্তুটা তাতে কাটি কুটি চাইছো বস্তুটো উলিয়া মানে ভিতৰৰ ডিটেইলছত জানা যাব না কি বস্তুটা। তো গাইস ফার্স্ট অফ অল পোকো X3 Pro এই মোবাইলটার নাম কমে গেছে। তো এটা এবার খুলে ভিতর কি গেছে এটা ফার্স্ট টাইম শুনো। এটা হচ্ছে সবচেয়ে ইম্পর্টেন্ট বস্তুটা মোবাইল এটার ভিতর বস্তু নিয়ে জানি মাগতে এটা কি আছে এটা চাই লং গাইস। ইয়া সাজারর মাথা পোকর আর এটা হচ্ছে সাজারর তার দাও গাইস এখানে এই দুটা বস্তু আছে ভিতৰত এলা একো বস্তু নাই। এবার আমি মোবাইলটা রাখুন নাকি গাইস মোবাইলটার প্লাস্টিকটা বাপ রে বাপ। গাইস পোকো X3 ডিসিস। তো গাইস ফার্স্ট অফ অল কথা কবা গেলে যদি ইয়ার যদি ভিতৰৰ বস্তুখিনি ৰাখোঁ তো ফার্স্ট অফ অল ইয়াৰ ৰেম হ'ব 6GB ৰেম আৰু ROM হ'ব 120 মানে ষ্টৰেজ হ'ব 128 আৰু ক্যামেৰা পাছেদি চাৰিটা আগে দি এটা চাৰিটা ক্যামেৰাৰ গ্ৰাফা এটাই লাভ চাৰিটা ভিডিও কৰালে যোনটো কালা কি দেখা কি টপ টু 48 মেগাপিক্সেল ক্যামেৰাটা আৰু এটা আছে 8 মেগাপিক্সেল আৰু এটা আছে 2 মেগাপিক্সেল নেক্সট আউ 2 মেগাপিক্সেল আৰু যোনটা মানে DSLR পাগলাটাক ব্লাৰ তাত তুলি হয় না নহয়। আৰু গাইস যদি সেলফিটাৰ কথা কবা লাগা যায় সেলফিটা হৈছে 16 মেগাপিক্সেল ক্যামেৰা মানে 16 মেগাপিক্সেল। তো ইংৰাজীতে কলম অসমীয়াতে কলম কাবে বুজি নাপাব পাৰা হয় না নহয়। তো গাইস এবাৰ যদি ভিতৰৰ বস্তুটাত আহং ৰেম ROM হৈ গেল তাৰ পিছত গাইস ইয়াৰে চাৰ্জিং হ'ব মানে বেটাৰী হ'ব 5100 আৰু গাইস ইয়াৰে প্ৰচেছৰ যদি কোৱা লাগা যায় তেনে হলে Qualcomm Snapdragon 860 প্ৰচেছৰ 22.96 অক্টা কোৰ হা গাইস। তো এইখিনি নেক্সট হ'ব ডিসপ্লে 6.67 ফুল মানে 6.67 ইঞ্চি ফুল ডিসপ্লেৰ হ'ব গাইস। তো আৰু গেমিংৰ কাৰণে মজা আৰু যায় মোৰ কাৰণে সৰু সৰু ব্লগাৰ ক্যামেৰা লোৱাটো অকাৰি নাই গমে পাং বাজেটৰ হিচাপত। তো গাইস ইটা ল আৰু মোৰ নিচিনা কৰি ক্যামেৰা অন কৰ। তো হে গাইস আৰু সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ এংগে পা ষ্টাৰ্ট দি
তাও বহুত কামত দিব হয়নে নহয় গাইছ তো গাইছ মানে ভিডিওটা আজি এইখিনিতে সমাপ্ত কৰোঁ কাৰণ যেহেতু নতুন মোবাইল আছোঁ মানে বিৰাট ভাল লাগিছে মানে আজি গৈ এনেকৈ ৰাতি এনেকৈ আমটি যদি ঘুমাই থাকিব লাগিব ভিডিওটা আৰু লাম্ভা নকৰোঁ এইখিনিতে সমাপ্ত দিলোঁ আৰু এতিয়া নতুন মোবাইল মানে বিৰাট ফুটি আৰু মানে ষ্টেটাছত দিছোঁ বা মানুহকেইটিৰ মেছেজ পাৰ্টি 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 মই পইচা কাছৰ কাৰণে লগ জতাই দিলে সৰ্ব যে এই ধান আছে না ধান দেখা পাইছা সেই ধান বেচে মোবাইল গৈ ল'লোঁ সেইবুলি মই একেলাই পইচা কেতিয়া লোৱা নাই আৰু চবেই পাইছে ভাগাই পইচা মোকো দিছে মই তাৰে আগতে জমা চমা কৰি মোবাইলখিনি লৈছোঁ ইউটিউবৰ টকাটো পাৱাই নাই ছাবস্ক্ৰাইবেই নকৰা ক'ত ইউটিউবৰ টকা পাম তো মানে গাইছ ভিডিওটা আহি আছে এইখিনিতে যদি ভিডিওটা অলপ হ'লেও ভাল পাইছা তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিবি আৰু ৰাজা চেনেলটা অলপ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটা ছাবস্ক্ৰাইব কৰি দিবি আৰু আজিলৈ মই মানে বাই বাই